হাই গাইজ, কি খবৰ? আপোনালোকৰ ভালনে? এয়া মোৰ ল'ৰা মাছুদ, এয়া মোৰ বেটি মাৰিয়া, মোৰ নাম নুমিৰ ৰহমান। মোৰ বিয়া হোৱা 6 বছৰমানেই হ'ল। মোৰ বেটা 4.5 বছৰমান হৈছে আৰু বেটি বয়স 8 মাহ হৈছে। ইয়াক অকণমান মই পঢ়াব চাইছোঁ, কেলৈ কি এতিয়া হাফ ইয়াৰলি আহি আছে। পঢ়াত অকণো ৰাপেই নাই আৰু ছোৱালীজনীও মানে ইমানেই আমনি কৰে, তাইও নাজানে যে অকণ পঢ়াবও নোৱাৰোঁ ভালকেনে। তাৰ মাজতে বোলো নাই অকণমান মানে নিজকো টাইম দিব লাগে যে, সেইকাৰণে অকণমান বোলো নিজকো টাইম দিওঁ। এইয়া তাই আমনি কৰি এই মাত্ৰ শুই গ'ল আৰু তাই শুই থাকোঁতে মই ইয়াক অকণমান পঢ়াই লওঁ। হয়, ইয়াৰো মানে এক্সাম পালেহিয়ে যে নপঢ়ালেও নহয় আৰু ল'ৰা ছোৱালী শুই থকাৰ মাজেৰে কেনেকৈ কাম কাজবোৰ সোনকালে কৰি লওঁ বা পঢ়াই লওঁ, মাকবিলাকৰতো আমাৰ সেয়াই চিন্তা নহয় জানো। এই আমনি কৰি আছে দেখিছেনে। আজিলৈ ইমানেই, আগলৈ আৰু ভিডিঅ' পাই থাকিব। থেংক ইউ।